1, 2, 3. ৰাষ্ট্ৰীয় বজৰং দলৰ নেতৃত্বত এইবাৰ অসমত অস্ত্ৰ প্ৰশিক্ষণ দিয়া হৈছে, ধনুকাঁড়ৰ প্ৰশিক্ষণ দিয়া হৈছে আৰু 4 দিনীয়া প্ৰশিক্ষণ শিবিৰত দেশত লাভ জেহাদৰ বিৰুদ্ধে যুঁজিবলৈ যোজনা প্ৰস্তুত কৰা হৈছে। আমি দৃশ্য দেখুৱাম, হাতত অস্ত্ৰ লৈ এইবাৰ 400 যুৱকে প্ৰশিক্ষণ গ্ৰহণ কৰিছে মঙলদৈত। দৃশ্য দেখুৱাম, তাৰ পূৰ্বে সবিশেষ আপোনালোকক জনাই লৈছোঁ। ৰাষ্ট্ৰীয় বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণ শিবিৰ আৰু লাভ জেহাদৰ বিৰুদ্ধে হাতত অস্ত্ৰ লৈ প্ৰশিক্ষণ গ্ৰহণ কৰিছে 400 যুৱকে। 28খন জিলাৰ পৰা আহিছে 400জন যুৱক। 400 যুৱকক অস্ত্ৰ প্ৰশিক্ষণৰ লগতে সামৰিক কলাৰো প্ৰশিক্ষণ দিয়া হৈছে আৰু 4 দিনীয়া কাৰ্যসূচীৰে অস্ত্ৰ প্ৰশিক্ষণ দিয়া হৈছে 28খনকৈ জিলাৰ বিভিন্ন যুৱকক। ধনুকাঁড়ৰ প্ৰশিক্ষণ দিয়া হৈছে, অস্ত্ৰ প্ৰশিক্ষণ দিয়া হৈছে। দেশত লাভ জেহাদ বন্ধ কৰিবলৈ প্ৰশিক্ষণ শিবিৰত যোজনা প্ৰস্তুত হৈছে। দৃশ্য দেখুৱাইছোঁ, এয়া চাওক, এওঁলোকক মাৰ্চিয়েল আৰ্ট শিকোৱা হৈছে। কেনেকৈ তেওঁলোকে যুদ্ধ কৰিব লাগে আৰু শত্ৰুপক্ষক কেনেকৈ আঘাত কৰিব লাগে সকলো প্ৰশিক্ষণ দিয়া হৈছে। আমি দ্বিতীয়টো দৃশ্য দেখুৱাম, কেইবাটাও দৃশ্য আছে আমাৰ হাতত। দ্বিতীয়টো দৃশ্য এয়া চাওক, এয়া শাৰীৰিক প্ৰশিক্ষণ দিয়া হৈছে মঙলদৈত 4 দিনীয়াকৈ অনুষ্ঠিত হৈছে বজৰংগ দলৰ নেতৃত্বত। ৰাষ্ট্ৰীয় বজৰংগ দলে অনুষ্ঠিত কৰিছে মঙলদৈত। এয়া চাওক, অস্ত্ৰ প্ৰশিক্ষণ দিয়া হৈছে, কেনেকৈ অস্ত্ৰ তেওঁলোকে ব্যৱহাৰ কৰিব লাগে, শত্ৰুপক্ষক কেনেকৈ আঘাত সানিব লাগে আৰু জয় শ্ৰীৰাম ধ্বনি দি তেওঁলোকে 4 দিনীয়া প্ৰশিক্ষণৰ অংশ লৈছে 28খনকৈ জিলাৰ 400জন যুৱকে। চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড সাথে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটছ পাই থাকে। বাই বাই।